Hey, what's up everyone? Welcome back to my channel. আজি আমি কথা পাতিম মাইক্ৰোনিউট্ৰিয়েণ্টছৰ ওপৰত আৰু মাইক্ৰোনিউট্ৰিয়েণ্টছৰ দৰকাৰ কিমানকৈ ল'ব লাগে কি ল'ব লাগে সকলোখিনি কথা পাতিম সো ভিডিওটো আগলৈকে চাই থাকক ইয়াকে লৈ লেটস গেট ষ্টাৰ্টেড আমি বহুত কথা পাতিলোঁ মেক্ৰজৰ ওপৰত কাৰ্বছ প্ৰটিন হোক আপোনাৰ ফেটছ হোক সেই বিষয়ে আমি বহুত কথা পাতিলোঁ এতিয়া তাক আমি কেনেকৈ আমাৰ বডিত কাম কৰাব পাৰোঁ তাৰ কাৰণে আমাক প্ৰয়োজন হয় মাইক্ৰোনিউট্ৰিয়েণ্টছ আৰু মাইক্ৰোনিউট্ৰিয়েণ্টছৰ মই যদি আপোনাক বেছিক্স কওঁ কি মাইক্ৰোনিউট্ৰিয়েণ্টছ আপোনাৰ ভাইটামিনছ এণ্ড মিনাৰেলছ দুটা আপোনাৰ মাইক্ৰোনিউট্ৰিয়েণ্টছত পৰে আৰু মাইক্ৰোনিউট্ৰিয়েণ্টছ আপোনালোকে টাৰ্মছটোতে গম পায় যে বহুত ক্ষুদ্ৰ এমাউণ্টত লাগে মাইক্ৰোনিউট্ৰিয়েণ্টছ বাট সেই ক্ষুদ্ৰ এমাউণ্টটো যদি আপোনাৰ বডিত লেক হয় বা কম হয় তেতিয়া আপোনাৰ বডিয়ে কাম সঠিকভাৱে ফাংচন কৰিব নোৱাৰে কাৰণ মাইক্ৰোনিউট্ৰিয়েণ্টছৰ কামেই হৈছে আপোনাৰ বডিৰ যিবিলাক এনজাইম আছে তাৰপিছত হৰম'নছ আছে সেইবিলাকক ইনেবল কৰে আৰু তাৰপিছত আপোনাৰ বডিৰ প্ৰপাৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ কাৰণে যিবিলাক এচেঞ্চিয়েল ছাবষ্টেঞ্চ থাকে তাক প্ৰডিউচ কৰাত সহায় কৰে চ' মাইক্ৰোনিউট্ৰিয়েণ্টছৰ কাম আমাৰ মেক্ৰজতকৈও বহুত বেছি ডাঙৰ কিন্তু আমাৰ বহুত কম পৰিমাণত লাগে এই বস্তুটো আমাৰ ডায়েটত এইটো বহুত নেগলেক্ট কৰা পৰে আৰু আমাৰ ডায়েটত আমি ইমান ধ্যান নিদিওঁ যিমান আমি ভাবি থাকোঁ যে ফেট খালে ইমান হ'ব কাৰ্বছ খালে এনেকুৱা হ'ব প্ৰটিন খালে মোৰ বডি বাঢ়িব মাছল গ্ৰোথ হ'ব বাট মাইক্ৰোনিউট্ৰিয়েণ্টছৰ ওপৰত আমাৰ গুৰুত্বটো বহুতেই কম আৰু যাৰ ফলত বহুত তেনেকুৱা বেমাৰো আছে ধৰক আয়ডিন ডেফিচিয়েঞ্চিৰ কাৰণে কি হয় আপোনালোকে জানে সেনেকৈ ভিটামিন এ ডেফিচিয়েঞ্চি হয় বহুতৰে তাৰপিছত কেলছিয়াম ডেফিচিয়েঞ্চি হয় চ' তেনেকৈ বহুত প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয় আজি মই জিমছ যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ বা মোৰ যেতিয়াৰ পৰা ফিটনেছ জাৰ্ণিটো ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা মই মোৰ মাইক্ৰোনিউট্ৰিয়েণ্টছখিনি সদায় মই ধ্যান ৰাখোঁ আৰু মই আপোনালোকক মই ব্যৱহাৰ কৰা কেইটামান বস্তু কম যিকেইটা আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে একদম চিপ হয় আৰু আপোনাৰ সহজতে আপোনাৰ ফাৰ্মাচীত পাই যাব সেইটো বস্তু আৰু মই কি ইউজ কৰোঁ তাৰ বিষয়ে আজি কথা পাতিম চ' মোৰ ডায়েটত মই সদায় এটা বস্তু মোৰ সদায় থাকে লগত আৰু সেইটো হৈছে আপোনাৰ ভাইটামিন চি মই চেলিন 500 লওঁ আৰু লিমচি আছে বা বৰ্তমানতো আপোনালোকে জানে কৰোণাৰ কাৰণে কিমান প্ৰয়োজন ইমিউনিটি বুষ্টিঙৰ কাৰণে ইউটিউবত ভিডিঅ' হওক বা আপোনালোকৰ যিকোনো আৰ্টিকুলতে হওক আপোনালোকে চালে গমেই পাব ভিটামিন চিৰ দৰকাৰ কিমান এ গুড চ'ৰ্চ অফ এণ্টিঅক্সিডেণ্ট আপোনাৰ ইয়াক মই ধৰক দিনত দুটাকৈ লওঁ 500 mg আছে ইয়াতে নেক্সট মই ব্যৱহাৰ কৰা মাইক্ৰোনিউট্ৰিয়েণ্টছটো হৈছে আপোনাৰ ভাইটামিন ডি আপোনাৰ ডি ৰেইজ 2000 মোৰ আগৰ ভিডিঅ' এটাত মই কৈ দিছোঁ ডি ভিটামিনে কি কৰে D3 আপোনাৰ টেষ্ট বুষ্টৰ ভিডিঅ'টোত মই গোটেইখিনি পোৱা আছে আৰু ইয়াক ছান ভাইটামিন বুলি কোৱা হয় যিহেতু আমি আমাৰ সূৰ্যৰ পৰা পাওঁ এইটো ডি ভিটামিনটো আমাৰ সূৰ্যৰ পৰা পোৱা যায় আৰু আজিকালি দৈনন্দিন জীৱনত আপোনালোকে জানে যে ডি ভিটামিন ইমান সহজতে আপোনালোকে ল'ব নোৱাৰে কাৰণ দৌৰিয়ে হওক বা আপোনাৰ পলিউশ্যনেই হওক আৰু কোনেও সূৰ্যৰ পৰা গোটেইখিনি ভিটামিন আপুনি ল'ব নোৱাৰে চ' আপোনাৰ ডায়েটত আপুনি ডি ভিটামিন এক্সট্ৰা ছাপ্লিমেণ্টেশ্যন এড কৰিবই লাগিব চ' মই ড'জেছটো লওঁ আপোনাৰ 2000 IU পাৰ ডে নেক্সট মই ইউজ কৰোঁ মোৰ হাড়ৰ কাৰণে বোন হেল্থৰ কাৰণে মই ইউজ কৰোঁ আপোনাৰ জেমকেলটো বহুত ফেমাছেই হয় আপোনালোকৰ বোন হেল্থৰ কাৰণে আৰু ইয়াতে আপোনাৰ কেলছিয়ামৰ পৰা জিংক গোটেইখিনি আছে ফিটনেছৰ কাৰণে হওক বা আপোনাৰ জেনেৰেল লাইফৰ কাৰণে হওক আপোনাক বোন হেল্থটো লাগিবই কাৰণ আপোনাৰ যদি বোনটো থুনুকা হয় কেতিয়াবা আপোনাৰ অকস্মাত যদি পৰি যায় পটকৈ কিছুমানৰ ভৰিটো ভাঙি গ'ল কিছুমান হাতটো ভাঙি গ'ল আপোনাৰ বোনত ক্ৰেক হৈ গ'ল কিয় হয় কাৰণ আপোনালোকৰ বোন হেল্থটো ঠিক নহয় আৰু বোন হেল্থ ঠিক কৰিব লাগিলে আপোনালোক সকলোৱে জানে যে কেলছিয়ামৰ দৰকাৰী কিমান আৰু কেলছিয়ামটো আপোনালোকে খাদ্যৰ পৰা নিশ্চয় আপোনালোকে পাব পাৰে কিন্তু যিমান দৰকাৰী হয় বডিক সদায় ডেইলি যিখিনি আমাৰ দৰকাৰী হয় ডেইলি হয়তো আপুনি দিব নোৱাৰিব পাৰে চ' মই মোৰ ডায়েটত এইটো মই এড কৰি ৰাখোঁ মোৰ নিজৰ বোন হেল্থৰ কাৰণে জেমকেল মই দিনত এটাকৈ লওঁ এটা কেপচুল নেক্সট মোৰ আপোনাৰ লিষ্টত আছে এণ্টক্সিডৰ মোৰ তাত বৰ্তমান এভেইলেবল নাই মই আপোনালোকক ফটোখন দি দিম এণ্টক্সিডো মই জিংক এণ্ড মেগনেছিয়ামৰ যিখিনি ডেফিচিয়েঞ্চি থাকে সেইখিনি পূৰণ কৰিবৰ কাৰণে লওঁ কাৰণ জিংক এণ্ড মেগনেছিয়াম শ্লিপিং মিনাৰেলছ বুলিও ক'ব পাৰে আপোনালোকে জিংক এণ্ড মেগনেছিয়ামক তাৰোপৰি আপোনাৰ জিংকে প্ৰটিন চিন্থেচিছটো বঢ়াই দিয়ে আৰু মেগনেছিয়ামে আপোনাৰ বোন হেল্থ হওক কাৰ্ডিঅ'ভাস্কুলাৰ হেল্থ হওক সেইটো আপোনাৰ ভাল কৰি ৰাখে চ' মই মোৰ ডায়েটত আপোনাৰ জিংক এণ্ড মেগনেছিয়ামটো ৰাখোঁ আৰু তাৰ কাৰণে মই এণ্টক্সিড ইউজ কৰোঁ আৰু এণ্টক্সিড মই 1 কেপচুল আফটাৰ ৱৰ্কআউট লওঁ মই আৰু শেষত মই মোৰ ডায়েটত সদায় মোৰ ফেটি এচিডৰ প্ৰফাইলটো সদায় কমপ্লিট কৰি ৰাখোঁ
আৰু তাৰ কাৰণে মই ইউজ কৰোঁ ফিছ অইল আৰু ইভিনিং প্ৰাইম ৰ'জ অইল। ইভিনিং প্ৰাইম ৰ'জ অইল নল'লেও আপোনালোকে ফিছ অইলটো ল'বই। আৰু ফিছ অইলৰ কিমান বেনিফিটছ আছে কি আছে মোক এটা ভিডিঅ'ত দিয়া আছে, ওপৰ লিংকটোত চালে গম পাব। আৰু ফিছ অইলৰ কাৰণে মই ছাপ্লিমেণ্টেশ্যন কোম্পানী ইউজ কৰোঁ, অৰ্ণে হওক বা BSN হওক বা বা আপোনাৰ মাচলটেকেই হওক, তেনেকুৱা মই ইউজ কৰোঁ। আৰু ফিছ অইলৰ কাৰণে যদি মই চিপ আপোনাৰ কেমিষ্টৰ শ্বপৰ পৰা যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে চিকত ল'ব পাৰে। আৰু মোৰ ড'জ থাকে আপোনাৰ 3 গ্ৰাম পাৰ ডে আপোনালোকে ল'ব পাৰে। চ' গাইজ, আজি ভিডিঅ'টোত মই আপোনালোকক মাইক্ৰ'নিউট্ৰিয়েণ্টছৰ বিষয়ে ক'লোঁ, মই কি ইউজ কৰোঁ মাইক্ৰ'নিউট্ৰিয়েণ্টছৰ ওপৰত। কাৰণ আপোনালোকে এটা মাইণ্ড কৰিব, যিমান আপোনালোকে কাৰ্বছ লওক, প্ৰ'টিন লওক, ফেটছ লওক, সেইখিনি যদি ভালকৈ বডি ইউটিলাইজ কৰিব লাগে তেতিয়াহ'লে মাইক্ৰ'নিউট্ৰিয়েণ্টছ সাংঘাতিক পৰিমাণে লাগিবই। কাৰণ মাইক্ৰ'নিউট্ৰিয়েণ্টছ অবিহনে আপোনাৰ বডি ফাংচন কৰিব নোৱাৰে। যেনেকৈ মই আগতে কৈছোঁ যে ইয়াৰ টাৰ্মছৰ পৰা গম পোৱা যায় যে মাইক্ৰ' মানে বহুত একদম কম পৰিমাণত লাগে, বাট সেই কম পৰিমাণটোৱে আপোনাৰ বডিটোত বহুত ডাঙৰ ডিফাৰেঞ্চ দিব পাৰে। চ' মোৰ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে দেন লাইক কৰক ভিডিঅ'টোক, আৰু যদি কিবা জানিব লগা আছে কমেণ্ট কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ইয়াকে লৈ বাই বাই।